গগৈ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল নন্দিতা নৰ্থইষ্টলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু আপোনালোকে যদিহে মোৰ নতুনকৈ ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আজি ভিডিঅ'টোত মই কেইটামান মোৰ ব্লাউজৰ কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আৰু যিহেতু এতিয়া গৰম ছিজনত আৰু গৰম দিনত পিন্ধিব পৰা ব্লাউজৰ কালেকশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিম। আজি ভিডিঅ'টোৰ মোৰ প্ৰথম ব্লাউজটো হৈছে মোৰ এইটো হৈছে গ্ৰীণ কালাৰ। এইটো কাপোৰটো কটন হয়, গৰম দিনত পিন্ধিবলৈ বহুতেই আৰাম। দেখিছে ফ্ৰণ্টৰ চাইডটোত এনেকৈ ৰাউণ্ড শ্বেপ দিয়া আছে আৰু বেক চাইডটোত ৰাউণ্ডে দিয়া আছে আৰু ইয়াতে এডাল দৰি লগোৱা আছে আৰু ইয়াত ধুনীয়াকৈ লটকন লগোৱা আছে মাল্টি কালাৰ। গৰম দিনত পিন্ধিবলৈ বহুতেই আৰাম হ'ব, ঘৰতো পিন্ধি থাকিব পাৰি এনেকুৱা ধৰণৰ ডিজাইনৰ ব্লাউজটো আৰু লগতে কাপোৰটো বহুতেই কোমল হয়। এইটো মোৰ ছেকেণ্ড ব্লাউজটো হৈছে এইটো ছেইম ডিজাইনতে আছে, ৰেড কালাৰত আছে, কিন্তু এইটো ডিজাইনটো ছেইম আছে। বেক চাইডটো ৰাউণ্ড শ্বেপ আৰু ফ্ৰণ্টৰ চাইডটো ৰাউণ্ড শ্বেপে আছে আৰু এডাল দৰি লগোৱা আছে। এইটো মাল্টি কালাৰৰ মানে য়েল্ল' কালাৰ আৰু ৰেড কালাৰ আছে লটকন লগোৱা, দেখিছে। ইয়াৰ পাছতে মোৰ থাৰ্ড ব্লাউজটো হৈছে এইটো ভি শ্বেপত দিয়া আছে। কাটিংবোৰ প্ৰায় একে ধৰণে, কিন্তু ডিপ কাট হয়। এইটো ভি শ্বেপত আছে, বহুত দকৈ কটা আছে আৰু এইবোৰ দৰি লগোৱা আছে। ইয়াত লটকন দেখিছে, ইয়াতো লটকন লগোৱা আছে। এইটো একচুৱেলি শাৰী ব্লাউজ হয়, পিন্ধিবলৈ বহুতেই আৰাম, কাপোৰটো একদম কোমল, দেখিছে। প্ৰিন্সেছ কাট ব্লাউজ, আগফালেও ভি শ্বেপতে দিয়া আছে আৰু এইটোত চিলাই এটা আছে প্ৰিন্সেছ কাটৰ। আৰু ইয়াৰ পাছতে মোৰ আন এটা ব্লাউজ হৈছে এইটো বেক চাইডটো ৰাউণ্ড শ্বেপ আছে, দকৈ কটা আছে, হাত নাই। এইটো গৰমত পিন্ধিবলৈ বহুতেই আৰাম হ'ব। আৰু এইটো দেখিছে, এইটো পান কাট টাইপৰ আৰু কালাৰটো হৈছে এইটো মেৰুন কালাৰ, প্ৰিন্সেছ কাটতে চিলোৱা আছে। আৰু এই ব্লাউজটো যদি আপোনালোকে কেনেকৈ চিলাইছোঁ চাব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, চাব পাৰিব। কাটিং আৰু চিলাইৰ ওপৰত বনোৱা আছে ভিডিঅ'। একেবাৰে শেষৰ ব্লাউজটো হৈছে এইটো, যিটো আজি চিলাই শেষ কৰা হৈছে। আৰু এই ব্লাউজটোৰ যদি আপোনালোকে চাব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, চাব পাৰিব। সেউজীয়া কালাৰৰ ব্লাউজটো, এইটো লেহেংগা, শাৰী এনেকুৱা ধৰণৰ পিন্ধিলে বেছি ভাল লাগিব। এইটো দেখিছে, এইটো কলাৰ টাইপৰ আৰু হাতখনত দিয়া আছে এনেকুৱা ধৰণৰ ডিজাইন। আৰু বেক চাইডটো এনেকুৱা আছে, বেক চাইডটো ফুল আছে, এইটো কলাৰ দিয়া আছে, আপোনালোকে ধৰিব পাৰিছে। আৰু গল্ডেন কালাৰ এইবোৰ গুণা কৰা আছে, দেখিছে। আৰু মই পিন্ধি থকা ব্লাউজটো আপোনালোকক মই বেক চাইডটো দেখুৱাব পাৰিম। ইয়াতে নেটৰ কাপোৰ লগোৱা আছে, প্ৰিন্সেছ কাট হয়, এইফালে হুক দিয়া আছে আৰু এইফালে বাটাৰফ্লাই টাইপৰ এটা মই লগাই লৈছোঁ, দেখিব পাৰিব। প্ৰিন্সেছ কাট ব্লাউজ। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে আৰু ব্লাউজৰ কালেকশ্যন ভিডিঅ' লাগে তেনে